মৰ্ণিং এভৰিৱান। আজি পুৱাই ভ্লগ ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া বাজিছে 8:30 আৰু ৰাতিৰ পৰা কণ্টিনিউ বৰষুণ দি আছে, কণ্টিনিউ। এবাৰো ৰখাই নাই। সেই যে ৰাতি বিচনাত পৰিছিলোঁ, তাৰ পাছৰ পৰা মোটামুটি 2 ঘণ্টামান পিছৰ পৰা যি ভাজে বৰষুণ ষ্টাৰ্ট হৈছে, এতিয়ালৈকে দিয়ে আছে। এইপিনে আমাৰ ঘৰত হৈছিল কাম ষ্টাৰ্ট, ৱালৰ কাম হৈ আছিল। এতিয়া সেইবিলাক চব মানে নাজানো আৰু কি হ'ব। আজিতো ক'ত এনেকুৱা বতৰত ক'ত কাম কৰি হ'ব আৰু। মই ভাবিলোঁ এনেই থকাতকৈ অকণমান এটা আপোনালোকক ভ্লগে বনাই দিওঁ, নে কি কয়। আৰু এতিয়া মই কি কৰিছোঁ জানে, মই অকণমান ট্ৰাই মাৰিব লাগে ন। মানুহৰ কি ঠিক, কেতিয়াবা ভাগ্যৰ চকৰি ঘূৰি যায়েই। সেইকাৰণে নলেজ লৈ আছোঁ আৰু অলপ চলপকৈ। দেখা যাওক কি হয় কি নহয়। আৰু মোৰ ল'ৰাটোৱে, তাক মই ককাকৰ লগত থৈ দিছোঁ বন্ধ কৰি, সেইপিনে কাম কৰি আছে। ইমান কিবা এটা কৰিব বহিলে নিদিয়ে শান্তিত কৰিব। সেইকাৰণে অকণমান সময় থাক, ময়ো মই অলপ কিতাপ পত্ৰ অকণমান পঢ়ি লওঁ। ল'ৰাটোৱে যে ককাকৰ পূৰা মাথা খাই আছে। আহিছে কান্দি আহিছে, মা কৰি এইটো চকুত পানী। কি অঘাইটং কৰি আহিছা হা? কি শান্তি নাই? চাওকচোন তাৰ মূৰ্তি, ইমান ধুনীয়াকৈ মই চুলি চুচি দিছিলোঁ, তাৰ অৱস্থা চাওক একদম। চকুত একেবাৰে কিমান পানী, বাপৰে বাপ। গংগা যমুনা সৰস্বতী বৈ আহিছে। বদমাছি কৰি থাকে না। এনেকুৱা বৰষুণ দেখিছে, পূৰা আন্ধাৰ। কেনেকুৱা ৰাতিপুৱা 8:30 বজা বুলি গমেই নাপাইচোন। আৰু এই চলিটোৱে যে ৰাতিপুৱাই মোৰ লগতে শাৰী পায়। মই ভাবোঁ অলপমান তাক খুৱাই থৈ মই অলপ পঢ়িম, কিন্তু নাই, সি সদায় কিবা কানেকশ্যন জইন হৈ থাকে নাজানো। মই উঠি অহাৰ লগে লগে এনেকৈ লাহে উঠি আহিম আৰু বিচনাৰ তলত ভৰিখন থৈ যেতিয়া আঁঠুৱাখন এনেকৈ সোমাই দিওঁ, সেইখিনিতে উঠি গ'ল। নাজানো কিয়, কি এনেকুৱা কানেকশ্যন থাকে যে মই উঠি অহাৰ লগে লগে শাৰী পাই যায়। কিবা চেঞ্চৰ মোৰ খঙে উঠি আহে। মই পঢ়িব নোৱাৰোঁ অলপ ৰাতিপুৱা। লগা হ'লে সেইটো 5টাই বাজক, 6টাই বা 7টাই হওক, যেতিয়াই উঠি আহোঁ তেতিয়াই শাৰী পায়। आयरे मेरी फटी किस्मत, थोड़ा सा भी मी टाइम नहीं मिलता रे मेरे को। थोड़ा सा भी मेरे को ये बच्चे से मी टाइम नहीं मिलता। কলম লাৰি থাকে খালি, তাক ইমান মানা কৰোঁ কিন্তু কলম লাৰে। গালত ইমান বেয়াকৈ দুখ পাইছে চাওকচোন। এই চলিটো মানে মানা কৰোঁনে নাই তোমাক কলম লাৰিবৰ কাৰণে? চাওকচোন, খালি দুখে পাই থাকে। কিমান জাগাত কি ক'ত যে এইবিলাক দুখ পায় নহয়। পয়েম এটা গাই দি। টুপুৰ কৈ মই নকওঁ, তুমি কোৱা। বৰ্ণই বুকু কোৱা ধুনীয়াকৈ। উল্টা কিয়? বৰ্ণই বুকু ৰূপ জিলিকা গোৱা। তাৰপিছত টুইংকল টুইংকল গাই দিয়া। Also, hey. Can diamond in the sky. A B C D E F G
ক'ৰ পৰা ক'ত যায় এটাত থাক এই চাই যেকে খাওনি কি হ'ব ব্ৰেকফাষ্ট বিশেষ সেনেকুৱা কোনো ফেঞ্চি নহয় মানে চিম্পলকৈ ৰুটি বনাই থোৱা আছে তাতে মই পিনাট বাটাৰ লগাম চাহ বনাম খাই দিম আৰু এনেই কণী খাওঁ সদায় কিন্তু আজি ছেটাৰডে হয় তো নন ভেজ নাখাওঁ তো আজি কণী নাখাওঁ এয়াই আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু দুপৰীয়া ভালকৈ বনাম আৰু কিবা এটা চাহ কৰি আছোঁ লগাই লৈছোঁ পিনাট বাটাৰ সেইখনতো লগাই ল'ম তেনেকৈ খাই ল'ম আৰু এই চাহটো মোৰ ৰেডি হৈ আছে লাহে লাহে এইটো খাই দিম আৰু পিনাট বাটাৰ ৰুটি আৰু চাহ আৰু মোৰ ভ্লগ বনোৱা দেখি পেলাই আমাৰ বাইদেউ এটা আছে হাঁহি আছে মোৰ বিৰাট লাজ লাগে মানুহৰ আগত ভিডিঅ' বনাব এই আমাৰ দুষ্ট তাৰ লগতে এনজয় কৰিম আৰু দিনটো বৰষুণৰ বতৰ হ'লে কি হ'ব ঘৰৰ ভিতৰত বহি বহি ছোৱালীৰ লগত এনজয় কৰিম নাই কি কোৱা শুনো তুমি আৰু মই তাই শুনো চাৰিপাত ভাঙি যাব মই ল'ৰাটোৰ কাৰণে বনাম অ'টছ বনাম তাৰ কাৰণে মই আজি অ'টছ বনাম এই গাখীৰ অকণমান দিলোঁ কৰাহীটোত তাতে অকণমান মই ইয়াতে অকণমান মিচিৰি দি দিম বেছিকৈ পৰিলে নেকি একো নহয় বেছিকৈ অকণমানে পৰিছে ইয়াতে মিচিৰি অকণমান দি দিছোঁ আৰু কল আছে মই কল পিছত মেছ কৰি দিম এই বাতিত মই অ'টছখিনি লৈ লৈছোঁ আৰু ইয়াতে দি দিম মই এটা বানানা এইখিনি মই মেছ কৰি দি ইয়াতে একেবাৰে শেষত মই অকণমান পিনাট বাটাৰ মিক্স কৰি পেলাই খুৱাই দিম মই পিনাট বাটাৰ মিক্স কৰি দিম 1 চামুচ পিনাট বাটাৰটো তাৰ খুব এয়া পিনাট বাটাৰ লৈছোঁ 1 চামুচ মিক্স কৰি দিম মোৰ ব্ৰেকফাষ্ট ৰেডি এতিয়া তাক মই খুৱাম বহুত হাই প্ৰটিন ব্ৰেকফাষ্ট হয় এইটো যদি আপোনালোকৰ ঘৰত বাচ্ছা আছে সৰু আপোনালোকে খুৱাব পাৰে ট্ৰাই কৰিব পাৰে আৰু বাচ্ছাবিলাকে ভালে পায় এনেকৈ পিনাট বাটাৰ বা বানানা এনেকৈ অ'টছৰ লগত মিক্স কৰি খাই ভালে পায় বাৰু আমাৰ ইও আগতে ভাল পাইছিল কিন্তু এতিয়া ই বহুত খালে কাৰণে এতিয়া সি ভাল নোপোৱা হ'ল সেইকাৰণে মই মাজে মাজে অলপমান গেপ দি দিওঁ যাতে মানে কাৰণ এটা বস্তুৱে আমিও ভাল নাপাওঁ ন আমি ডাঙৰবিলাকেও ভাল নাপাওঁ এটা বস্তু সদায় খাই থাকিব তো সিহঁতৰো তেনেকুৱা হয় সেইকাৰণে মই অলপ বেলেগকৈ বনাই দিওঁ অ'টছটো তাক মই প্ৰায় দিওঁৱেই কেতিয়াবা মানে চিল্লা বনাই দিওঁ কেতিয়াবা এনেকৈ অ'টছ বানানাৰ লগত এনেকৈ মেছ কৰি পেলাই দিওঁ তেনেকৈ মই কিবা নহয় কিবা এটা টেকনিক কৰি পেলাই দিনটোৰ ভিতৰত এবাৰ হ'লেও অ'টছ দিওঁ আৰু বাকী দুটা টাইমত মই ভাত ডালিয়া এনেকৈ দিওঁ আৰু এতিয়া মই খুৱাওঁ আমাৰ দুষ্টটোক বহুত টাইম হ'ল আজি বৰষুণ কাৰণে দেৰি হ'ল নহ'লে আমাৰ সোনকালে হৈয়ে যায় ব্ৰেকফাষ্ট কৰা আজিলৈ আহিছোঁ ইমানেই আকৌ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'ত চাইলে ভাল পাব লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই